অসম আৰু অসমীয়া জাতীয় সত্তাক মনে প্ৰাণে ভালপোৱা বলিষ্ঠ জাতীয়তাবাদী ছাত্ৰ নেতা নৱোদয় চক্ৰৱৰ্তীৰ দেহাৱসান। আজি পুৱা বিলাসীপাৰাবাসীলৈ আহিল এই শোকাহ খবৰটো। গুৱাহাটী দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আজি মৃত্যুৰ ওচৰত হাৰ মানে যুৱ নেতাজনে। উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নৱোদয় চক্ৰৱৰ্তীয়ে সদায় গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰি আহিছিল। দৰিদ্ৰজনৰ সুখে দুখে ভাগ লোৱাৰ বাবে প্ৰতিজন লোকৰ প্ৰিয়ভাজন হৈ আছিল যুৱ ছাত্ৰ নেতাজনে। মাত্ৰ 43 বছৰ বয়সত মৃত্যুমুখত পৰা নেতাজনৰ ঘটনাই সমগ্ৰ বিলাসীপাৰাত শোকৰ ছাঁ পেলাইছে। আজি বিয়লি তেওঁৰ নশ্বৰ দেহ নিজ গৃহত অনাৰ লগে লগে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় বিধায়ক শামছুল হুদাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিলাসীপাৰাৰ পৰা আতৱাৰ ৰহমানৰ প্ৰতিবেদন, নিউজ ডেস্ক, এনি4 পিলাৰ। মিথুন রাজ রায়ে আমাৰ বিলাসীপাৰাৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন ডাঙৰ নেতা, তেওঁ অসমৰ কাৰ্যনিৰ্বাহক সদস্য আছিল। তেওঁ ইহিলীলা ত্যাগ কৰিলে। তেওঁ এজন বিলাসীপাৰাৰ কাৰণে এজন জাতীয়তাবাদী নেতা আছিল। আমাৰ বিলাসীপাৰাৰ কাৰণে বহুত জাতি, বিভিন্ন জাতিৰ হৈ কাম কৰিছিল। হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, ইছাই, প্ৰতিটো জাতিৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে আৰু আমাৰ সমাজখনৰ কাৰণে তেওঁ অনন্য আছিল। তেওঁ আজিৰ দিনত খুব দুখেৰে হেৰুৱাই পেলালে। আজিৰ এই দিনটোত আমি তেওঁক স্বৰ্গবাসী হোৱাৰ কাৰণে আমি কামনা কৰিছোঁ। হয়, খুব দুখৰ কথা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক সংগ্ৰামী সত্তাক আজি আমি হেৰুৱালোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নৱোদয় চক্ৰৱৰ্তী আজি কেইবাদিন ধৰি তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ গুৱাহাটী দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল। আজি তেওঁ ইহলীলা ত্যাগ কৰিলে। তেওঁৰ মৃত্যুত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গভীৰ শোক প্ৰকাশ